কিমান মজা বনাইছে আগতে কেনেকুৱা পগলা নিচিনা আছিলোঁ এতিয়া মানে বহুত মজা বনাই দিলে হাই গাইজ ৱেলকাম টু মাই ফেচবুক পেজ আই এম সামিৰ হুছেইন আজি মোৰ লগত আছে ধীৰাজ দা আমাৰ ফকৰা গ্ৰামত তাৰ এটা চুলি কটা দোকান আছে মানে বহুত ফেমাছ হয় মই দাদা কিমান বছৰৰ পৰা চুলি কটো তোমাৰ তাত 10 বছৰ মান হ'ব 10 বছৰ মানৰ পৰা দাদাৰ তাত চুলি কাটো আৰু ইমান ফেমাছ দোকান মানে ইয়াত বিলাসীপাৰাৰ পৰা মানুহ আহে ইফালে ভাবৰাগুৰিৰ পৰা আহে আৰু মই শুধু দতমাৰ পৰা আহিছোঁ আজি 10 বছৰ ধৰি চুলি কাটো দাদাৰ তাত মানে বহুত ফেমাছ হয় বহুত দূৰৰ পৰা মানুহ আহে যিয়ে নহওক আগতে চুলি কাটি লওঁ চুলি কটা দেখিব এতিয়া চাওক না কেনেকুৱা মানে লেতেৰা ফেতেৰা হৈ আছে অলপ পিছতে মানে তামাম দেখিবলৈ পাব আৰু তাৰপিছত কথা পাতিম যে ফাইনেলি মানে চুলি কটাত বহি গ'লোঁ মানে বহুত ভিৰ আছিলে এতিয়াও ভিৰ আছে মানে বহুত মানুহ আহে মানে লানি ধৰিব লাগে এনেকুৱা অৱস্থা মই আহিছোঁ মানে 2 ঘণ্টামান হয় বহি আছিলোঁ এতিয়াহে মোৰ পালা হৈ গ'ল যিয়ে নহওক চুলি কাটি লওঁ চাই লওক আপোনালোকে যদি ভাল লাগে দোকানখনত আহিব We make the same mistakes over and over again this way. We lose ourselves just like yesterday. We never get very far. চুলি কটা হৈ গ'ল চাওক না কিমান মজা বনাইছে আগতে কেনেকুৱা পগলা নিচিনা আছিলোঁ এতিয়া মানে বহুত মজা বনাই দিলে তা যিয়ে নহওক ড্ৰেছ কিবা এটা কওক দৰ্শকক মানে তোমাৰ দোকানত আহিব কক আপোনাৰ নম্বৰটো দি দিয়ক তাতে মানে আৰামছে আহিব মোৰ নম্বৰটো আপুনি দি দিব কৈ দিয়ক নম্বৰটো কৈ দিয়ক আপোনাৰ চুলিটো তাতে দেখিব দেখি ভাল লাগে পাব্লিকৰ যদি পছন্দ লাগে আহিব বন্ধুবিলাকৰ পছন্দ লাগিলে আহি যাব হয়। ইয়াতে কন্টাক্ট নম্বৰ দিয়া থাকিব হয় হয় তা ধীৰজ দাৰ নম্বৰ ইয়াত দিয়া থাকিব এটা ফকৰা গ্ৰাম ৰেল গেট পাৰ হৈ আহি কিনে মানে দোকানটো যদি এইফালে বিলাসীপাৰাৰ পৰা আহা মেইন ৰোড ফকৰা গ্ৰাম মেইন ৰোড হয় যদি বিলাসীপাৰাৰ পৰা আহে তেনেহ'লে ৰেল গেট পাৰ হ'ব লাগে যদি ইফালে চিতলাৰ পৰা আহা দতমাৰ পৰা আহা তেনেহ'লে ৰেল গেট পাৰ হ'ব নালাগে মানে বহুত ধামাকা দোকান বহুত মজা দোকানটো দেখিবলৈ মানে সাধাৰণ হ'ব পাৰে কিন্তু বহুত ডেঞ্জাৰ চুলি কাটে এই যে আৰু এজন দাদা আছে বহুত মজা হাই দিয়া হাই দিয়া যে নহওক তেনেহ'লে হৈ গ'ল আজিৰ ব্লগটো ইয়াতে আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক